दिनै गोथार राखि खानाय सान बिदा बिनानावनि सोमोन्दोखौ गोख्रों खालामनायनि थांखिजों गासै हादोरावनो गोथार राखि खानाय सानखौ फालिनाय जायो। बिनानावा गावनि फंबायनि आखायाव राखि खानानै सोमोन्दोखौ बानायो। फंबाया बिनानावनो राखि अनथोब होनानै आरोबाव बिदा फंबाय आरो बिब' बिनानावफोरनि अननायखौ फोथांना लाखिनो समायखिरा लायो। हादोरनाङैनो राखि खानायनि थाखाय गोबां थुलुंगानाय दं। राखि खानाया हादोरजों लोगोसे आसामावबो राखि खानायनि गोसो रंजाखांनायनि दोहौ फैदों। अरांनि महिलापारायाव थानाय इउपिपिएलनि 30 नं फासनै सेरफां बियाबनि लाइमोन दैदेनगिरि राजु थाखालनि नाजानायाव रायजो राजानि राखि खानाय हाबाफारिखौ फालिनाय जादों। राखि खानाय बुब्लियाव आजिरा मोननाय फोरोंगिरि, गागि नोगोरारि, समाज सांग्रां सुबुंफोरजों लोगोसे दोलोनि हेफाजाबगिरिफोरनि थाखाय मोनसे जर'खा हाबाफारि खुंनाय जादों। बैसोगोराफोरा जुनियरफोरनो राखि खानानै राखि खानायनि हाबाफारिखौ फालियो। আজি আমি সামূহিকভাৱে ৰক্ষাবন্ধন চেলিব্ৰেট কৰিলোঁ। এইটো পিয়ৰলি নন পলিটিকেল এক্টিভিটি আছিলে। আমি আমাৰ সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি, ৰিটায়াৰ্ড টিচাৰ, প্ৰফেচৰ, যিখিনি আমাৰ সমাজৰ ইণ্টেলেকচুৱেল মানুহখিনি আছে তেওঁলোকক মাতিলোঁ। আমাৰ মহিলাসকল, বাইদেউসকল, ভণ্টিসকল আহিলে, বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰা বিভিন্ন মানুহসকল আহিলে। আহি পেলাই ইয়াতে এটা সমন্বয় হ'ল। আমাৰ মহিলাসকলে, ভণ্টিসকলে আমাক ৰাখি পিন্ধালে, আমাৰ জ্যেষ্ঠজনক সন্মান জনালে আৰু আমিও তেওঁলোকক ৰাখি পিন্ধাই পেলাই আজিৰ এই ভাতৃ ভগ্নীৰ ৰিলেশ্যনটো আৰু যাতে ষ্ট্ৰং হওক সেইটোৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। কি মেছেজ দিব বিচাৰিছে? মেছেজ এটাই, মেছেজ হ'ল আমাৰ নিজৰ ঘৰৰ ছোৱালী হওক বা বেলেগৰ ঘৰৰ ছোৱালী হওক, আমাৰ সকলোবিলাক ভণ্টি বাইদেউ হিচাপে আমি ট্ৰিট কৰিব লাগিব। আজি আমি মিক্স কমিউনিটি, অল কমিউনিটিৰ পৰা আমি আহিছিলোঁ। আমি এটা নিজৰ কমিউনিটিৰ ছোৱালীবোৰ অকল নিজৰ ভণ্টি বা বাইদেউ নহয়, বেলেগ কমিউনিটিৰ আমাৰ বাইদেউ ভণ্টি সকলোৰে পেইন একেটা, সকলোৰে দুখ একেটা। গতিকে মহিলাৰ ওপৰত যিবিলাক অত্যাচাৰ চলি আছে এই সমাজত আৰু মাজবাট অঞ্চলত স্পেচিয়েলি আপোনালোকে কেইদিনমানৰ পৰা দেখি আহিছে, খুব সঘনে এইবিলাক নিউজ ওলাই আছে। গতিকে এইবোৰ যাতে অলপ সমাজত এটা পজিটিভ মেছেজ যাওক আৰু এইবোৰ বন্ধ হওক বুলি আমি এতিয়া ইয়াৰ পৰা ভাতৃত্ববোধৰ এটা মেছেজ দিব বিচাৰিছোঁ। কিমানে আজি ৰাখি বন্ধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে? আজি আমাৰ ইয়াতে 120 জন মানুহ আহিছিলে, মহিলা আৰু পুৰুষ মিলাই গোটেইখিনি মিলাই 120 জন আহিছিলে আৰু আমি মোটামুটি 2-2.5 ঘণ্টা ধৰি পেলাই তেওঁলোকৰ লগত গোটেই আলোচনা চক্ৰ পাতিলোঁ। ৰাখি বন্ধনৰ বিষয়ে আলোচনা হ'ল আৰু আমাৰ ভণ্টিসকলে আমাক ৰাখি পিন্ধাই পেলাই 120 জন মানুহক সকলোকে পিন্ধাই পেলাই আজি আমি এই ফেষ্টিভেলটো উপভোগ কৰিলোঁ।